ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু পোনপ্ৰথমতে মই সকলোকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু আজি ভিডিঅ'টো ভেলাঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এইটো আমাৰ ভেলাঘৰ আৰু এনেকৈ সজা হৈছে যিহেতুকে বৰষুণ দিছিলে, সেইকাৰণে ওপৰত টিং দিয়া হৈছে আৰু এতিয়া ৰ'দ ওলাইছে, সেইকাৰণে এইজনী আমাৰ পোৱালি। আৰু এতিয়া হৈছে আমাৰ খানা বনোৱা, মানে চব্জি তব্জি কাটিছে, এইফালে মাংস কাটিছে আৰু এনেকৈ আয়োজন চলিছে আৰু পথাৰতে ভোজটো খাম বুলি। সেয়ে চাউণ্ডটো মই মিউট কৰি দিছোঁ যিহেতুকে গান লগাই থোৱা হৈছে আৰু এইফালে পূৰা চব্জি কাটি আছে আৰু আইটেম বেছি নাই বাৰু, তথাপিও এইখিনি মাংস কাটি আছে। হাঁহৰ মাংস কাটি আছে 4টা হাঁহ, মানুহ প্ৰায় 30-35জনমান হ'ব। সেই হাঁহ মাংস এইফালে জ্বলা ভাজিৰ কাৰণে ৰেডি কৰি আছোঁ আৰু এইফালে চব্জি কাটি আছে, চালাডৰ কাৰণে চালাড বনাই আছে আৰু কি আছে সেইখিনি আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিলে। আৰু এইফালে আমাৰ ৰান্ধনি এইফালে ৰান্ধনীয়ে ৰান্ধি আছে। এয়া মাংস আৰু সেইফালে কিবা বনাব চাগে, ৰেডি কৰি আছে। এই দুগৰাকী ৰান্ধনি আমাৰ খুব ধুনীয়া বনায় এই ৰান্ধনি দুগৰাকীয়ে, সেইকাৰণে তেওঁলোককে বনাবলৈ আমি আজ্ঞা দিছোঁ। আৰু যিহেতুকে এই অকণমানি ছোৱালীজনীৰ আজি জন্মদিন হয়, গতিকে ভেলাঘৰতে তাইও কেকটো কাটিলে আৰু সকলোৱে আশীৰ্বাদ দিলে তাইক। ভালেই হ'ল, সকলোৰে আশীৰ্বাদো পালে। এনেদৰে ভেলাঘৰতে কেকটো কাটি তাই 5 বছৰ জন্মদিন পালন কৰিলে। এয়া আমাৰ কেক কাটন হৈ আছে আৰু ময়ো লগতে কাটি দিছোঁ, কাৰণ সৰু ল'ৰা ছোৱালী কাটিব নাজানে। কেক চেক কাটি হ'ল আৰু এতিয়া আমাৰ খানাও ৰেডি। এতিয়া খাবলৈ মাতি আছে। এইফালে খানা খাবলৈ সকলো বহিলে শাৰী পাতি আৰু বিলনীয়াই বিলাই আছে। ভাত, মাছ, মাংস আৰু কি আছে, মাছ নাই, মাংস আছে। কি আছে সেইখিনি দেখাম বাৰু। এইফালে আমাৰ মাহঁত বহি আছে, ময়ো বহি আছোঁ আৰু এইফালে বিলনীয়াবিলাকে বিলাই আছে। আৰু আজি আইটেমত আছে ভাত, তাৰপাছত মচুৰ, মগু আৰু কিবাকিবি দালি, মিক্স দালি, এইফালে মাংস, হাঁহৰ মাংস, জ্বলা ভাজি, চালাড আৰু নিমখ, সেয়াই আইটেম। আৰু এতিয়া হ'ল সন্ধিয়া ভাগ, মানে দুপৰীয়া খাই বৈ সকলোৱে সন্ধিয়া সময়ত এনেকৈ ভেলাঘৰতে জুই ফুৱাবলৈ বহিছে। আৰু চাওকচোন সেইফালে আগফালে ভেলাঘৰৰ লাইটিংখিনি কিমান ধুনীয়াকৈ জ্বলিছে, ইমান ভাল লাগিছে দৃশ্যটো দেখিব বাহিৰৰ পৰা। আৰু এনেদৰে ভেলাঘৰতে সকলোখিনিয়ে জুই ফুৱাই আছে আৰু সৰু ল'ৰা ছোৱালীবিলাকে শুই লৈছে আৰামত। আৰু এতিয়া আমাৰ নাচন, অলপ নাচিলোঁ আৰু বিহু বুলি। ময়ো ইমান গৰম উঠিলে নাচি শেষত চুৱেটাৰে খুলি দিলোঁ, খুলি লৈ নাচিছোঁ, পূৰা নাচিছোঁ আৰু ফূৰ্তি নহয় জানো আজিৰ দিনটোতে। সেয়েহে এয়া আৰু এতিয়া এইখিনি কলহ লৈ, মানে পানী আনিবলৈ গৈছিলে, পানী যিহেতুকে শেষ হ'ল, সেইফালে আৰু দাদাজনে কলহ লৈয়ে নাচিবলৈ লাগি গ'ল, লগতে পোৱালিখিনি। বহুত আনন্দ হ'ল আচলতে। আনন্দ ফূৰ্তি মানুহে এদিনহে কৰে আৰু সেইবাবে গোটেইখিনি একেলগতে আৰু এনেদৰে আনন্দ কৰা হ'ল। এইফালে সৰু ল'ৰা ছোৱালীখিনিও বিৰাট ফূৰ্তি পাইছে। আৰু ইফালে ৰান্ধনীয়ে ৰান্ধিয়ে আছে বাৰু ৰাতি সাজৰ কাৰণে। আৰু ৰাতিপুৱালৈ আকৌ মেজি জ্বলোৱা হ'ব, সেইখিনি আপোনালোকক দেখাম বাৰু। আৰু এইফালে চক কেনেকৈ কি সুন্দৰকৈ নাচিছে সকলোৱে, সেইকাৰণে ভিডিঅ' কৰি থলোঁ আৰু চাউণ্ডটো মিউট কৰি দিছোঁ যিহেতুকে কপিৰাইট লাগিব পাৰে গান লগোৱাৰ কাৰণে, মিউজিক বজোৱাৰ কাৰণে, সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ। আৰু এইফালে আমাৰ পোৱালীয়ে পূৰা নাচিছে, এইফালে কলহ লৈ নাচিছে। কমেণ্টত জনাবচোন কোনোবাই যদি চিনি পায় এওঁলোকক, আৰু যদি নাচনীৰ প্ৰয়োজন হয় আমি দিব পাৰোঁ, আমাৰ নাচনী ঢেৰ আছে। সেয়া চাওক। আৰু সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ, আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এতিয়া হ'ল এতিয়া ৰাতিপুৱা মেজি জ্বলালে আমাৰ গা পা ধুই আহোঁতে অলপ দেৰি হ'ল। এফালে মেজি শেষেই হ'বলৈকে হ'ল আৰু এতিয়া আৰু মেজি জ্বলোৱা তাতে সকলোৱে বহি এনেকৈ জুই ফুৱাইছে। চাহ তাহও খোৱা হ'ল, চাহ তাহ খাই মেলি এতিয়া সকলোৱে জুই ফুৱাইছে। আৰু আকৌ দুপৰীয়া সাজ আকৌ ইয়াতে ৰেডি হ'ব, ইয়াতে বনোৱা হ'ব। দুপৰীয়া সাজলৈ এয়া পাতি হাঁহ দুটা হাঁহ এনেকৈ পুৰি লৈ কাটিব আৰু কাটি লৈ বনোৱা হ'ব।
এই দুপৰীয়াৰ কাৰণে ৰেডি হৈ আছে আৰু এইফালে আলু পিঁয়াজ কাটি আছে হেৰি কৰিবলৈ মানে ভোজ বনাবলৈ। আৰু এইফালে এতিয়া আমাৰ ভোজ বনাই আছে বাইদেৱে, আকৌ হাঁহৰ মাংস, দালি, জ্বলা ভাজি আৰু ভাত তেনেকৈ। আৰু এইফালে খেল আৰম্ভ হৈ আছে, খেল মানে মিউজিক চেয়াৰ খেলি আছে এইখিনি সৰুখিনিয়ে, তাৰপিছত আমি খেলিম। এনেকৈ খেল ধেমালি কৰিম আৰু আমাৰ পোৱালি পূৰা উৎপাত কৰি আছে এইফালে। এতিয়া আমি খেলিছোঁ আৰু মই যাক কেমেৰা কৰিব দিছিলোঁ তাই ভালকৈ ভিডিঅ'টো কৰিব নাজানিলে, আঙুলি দি দিলে কেমেৰাৰ ওচৰতে। এইফালে চাওকচোন মই কেনেকৈ নাচি নাচি মিউজিক চেয়াৰ খেলিছোঁ। এনেকৈ আৰু ভাল লাগে নহয় জানো, বছৰেকত এবাৰ আৰু সকলোৱে এনেকৈ লগে ভাগে খেলিবলৈ। সেয়াই খেলিছোঁ, কিন্তু মই লাষ্টলৈ খেলিবলৈ নাপাওঁ। মই ইয়াৰ পিছৰ মানে আৰু 2টা ৰাউণ্ডৰ পাছতে মই হাৰি যাম। এইফালে মই ঘূৰি আহি বহিলোঁ, সেইগৰাকী পিছলৈ গৈ বহি দিলে কাৰণে তেওঁ আউট হ'ল। মোৰ লাক ভাল আছিলে কাৰণে মই চকীখন আকৌ পালোঁহি ঘূৰি আহি। আৰু এনেদৰে আমি খেলিলোঁ, বহুত ভাল লাগিলে খেলি। এনেকৈ বহুতখিনি মানে আনন্দ পালোঁ আৰু মনতে। আৰু এতিয়া হৈ আছে ইহঁতৰ মানে ডাঙৰখিনিৰ খেল হৈ গ'ল আৰু জেণ্টছৰ খেল হৈ লাষ্টত মানে 2জন থাকিলে, ভাইটি আৰু সিজন দাদা 2জন থাকিলে। ইহঁতৰ 2জনক মানে আৰু কি ক'ব আৰু, মিউজিক বন্ধই নাই কৰা, ইমানেই ঘূৰাইছে তেওঁলোকৰ বোলে মাথা ঘূৰাই গ'ল বোলে। এখন চকী 2জন প্ৰতিযোগী, গতিকে কাৰ ভাগ্যত কি আছে কোনেও নাজানে। এতিয়া এনেকৈ মানে খেলি আছে আৰু তেওঁলোকে ঘূৰাই আছে সেইফালে ৰৈ দিছে আৰু মানে ভাগৰ লাগিছে, ৰৈ দিছে কোনে চকীখনত বহে লাষ্টত গৈ আৰু উইনাৰ কোনজন হয়। আৰু এনেদৰে সৰুখিনিৰো খেল হ'ল। মই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবৰ কাৰণে সেইখিনি ভিডিঅ' এড নকৰিলোঁ। আৰু টেকেলি ভঙা খেলো হৈছিলে, সেইখিনিও এড নকৰিলোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'লে আপোনালোকে ব'ৰ পাব চাই। সেইকাৰণে অলপকৈ মানে যিখিনি খেল আমি খেলিলোঁ সেইখিনি এড কৰি দিছোঁ ভিডিঅ'টোত। আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল নতুন মোৰ চেনেলটোত আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইজন চাওক তেওঁ জিকিল। আৰু এইখিনি আৰু এতিয়া মানে লাষ্টত ফাইনেল ৰাউণ্ডত সেই জেণ্টছৰ 2টা ৰাউণ্ড হৈছিলে আৰু এটা ছেকেণ্ড ৰাউণ্ডত এই 2জন থাকিল। আৰু চুৰিয়া পিন্ধাজন চাওকচোন কেনেকৈ নাচি সেইজন হাৰিল, এজন জিকিল। আৰু এতিয়া আকৌ আমাৰ দুপৰীয়াৰ ভোজ ৰেডি হৈ গ'ল। এতিয়া খাবলৈ আমি শাৰী পাতি বহি লৈছোঁ। আৰু এইফালে মাংস, জ্বলা ভাজি আৰু তেনেকৈ কালি নিচিনাকৈ আৰু ৰাতি এনেকৈ খালোঁ। আৰু খাই মেলি এতিয়া আমি ঘৰলৈ যাব লাগিব, যিহেতুকে আমি আলহী হয় ইয়াৰ। বাইদেউহঁতৰ ঘৰত গৈছিলোঁ, এতিয়া আমি ঘূৰি আহিম। আৰু এয়া খোৱা বোৱা শেষ হ'ল আৰু সকলোৱে গাড়ীত বস্তু বান্ধি ৰেডি হ'ল। আৰু ঠিক আছে, ভিডিঅ'টো ইমান চোৱাৰ বাবে সকলোকে ধন্যবাদ।